নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পাহি-চিমি চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঢেকীয়া শাকৰ পকৰি ৰেচিপি। আপোনালোকে বাৰু ঢেকীয়া শাক ভাজি খাই পাইছে, কিন্তু পকৰি বনাই খাই পাইছেনে? যদি পোৱা নাই তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি উপযোগী হ'ব। তো এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ঢেকীয়া শাকৰ পকৰি বনাবলৈ লগা সামগ্ৰীখিনি হ'ল, এয়া ঢেকীয়া লৈছোঁ। ঢেকীয়াখিনি মই সৰু সৰুকৈ কুটি লৈছোঁ। ঢেকীয়াৰ পাত বা ঠাৰিৰ যিখিনি কোমল অংশ আছে সেইখিনিহে কুটি ল'ব। ডাঠ অংশখিনি নিদিব, নহ'লে পকৰিখিনি বেয়া লাগিব। আৰু এইফালে পিঁয়াজ কুটি লৈছোঁ সৰু সৰুকৈ, এইফালে জলকীয়া লৈছোঁ, এইফালে বেচন লৈছোঁ, এয়া বেকিং পাউডাৰ, এয়া নিমখ, এয়া হালধি গুড়ি অকণমান দিব লাগিব, আৰু এয়া পানী। এই গোটেইখিনি মই বাতি এটাত মিহলি কৰি লওঁ। এতিয়া এইফালে চাব পাৰে মই বাতিটোত ঢেকীয়াখিনি দি দিওঁ, পিঁয়াজখিনি দি দিলোঁ। এইফালে চাব পাৰে মই বাতিটোত ঢেকীয়াখিনি, পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এইখিনি মই মিক্স কৰি লওঁ। এতিয়া ইয়াত বেচন দি ল'ম। বেচন বহুত বেছি নালাগে, মই 1 কাপ এনে লৈছোঁ, কিমান লাগে চাওঁ বাৰু। বহুত বেচন দিলে আৰু মানে বেচনৰ পকৰিহে হৈ যাব, ঢেকীয়াৰ পকৰি নহ'ব। আৰু এইখিনি হৈয়ে যাব চাগে, মোৰ 1/2 কাপ লাগিলে বেচন। এতিয়া ইয়াত নিমখ দি লওঁ অলপমান। নিমখটো সোৱাদ অনুযায়ী দিব আপোনালোকে। অকণমান বেকিং পাউডাৰ দিলোঁ, অকণমান হালধি গুড়ি দিম। মই বেলেগ মছলা নিদিওঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিহলি কৰি লওঁ। তাৰপিছত ইয়াত অলপ অলপকৈ পানী দি ল'ম। পানীটো কম কমকৈ দি যাব। এইফালে চাব পাৰে মই গেছটো অন কৰি কেনে কেৰাহীটো বহাই দিছোঁ। ইয়াত তেলখিনি দি দিলোঁ। তেলখিনি গৰম হোৱালৈ অলপ ৰখিব লাগিব। পকৰিৰ কাৰণে অলপ তেল সৰহকৈ লাগে, তেতিয়াহে পকৰিখিনি ধুনীয়া হয়, মচমচীয়া হয়। তো এয়া চাব পাৰে মোৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অকণমান ল'ত ৰাখিম। এতিয়া ইয়াত মই মিশ্ৰণখিনিৰ পৰা পকৰিৰ বাবে অলপ অলপকৈ দি যাম। এতিয়া ওলটাই দিম। তাৰপিছত এটা ছাইড হৈয়ে গ'ল, এইটো ছাইডো হ'বলৈ ওলটাই দিওঁ। প্ৰায়বোৰ ঘৰতে ল'ৰা ছোৱালীবোৰে শাক বোলা বস্তুটো অলপ কমকৈ খাব খোজে, মানে বেয়াই পায় খাবলৈ। তো এনেকৈ ঢেকীয়া পাতৰ পকৰি বনাই খুৱাবচোন সিহঁতক। পকৰি বুলি ক'লেতো আৰু নাখাওঁ বুলি নকয় ন, পকৰিটো ইমান ভাল পায়, খাবই নিশ্চয়। এটা দিলে আৰু খুজিব, যিহেতু শাক বোলা বস্তুটো ভাল ন, স্বাস্থ্যৰ কাৰণে ভাল। গতিকে এনেকৈ সিহঁতক খুৱাব। তো এইফালে চাব পাৰে এইখিনি মোৰ হৈ গ'ল। গতিকে এইখিনি মই নমাই দিওঁ আৰু বাকীখিনি বনাই দিওঁ। আজিৰ আমাৰ এই টেষ্টি ৰেচিপিবিধ তৈয়াৰ হৈ গ'ল। তো চাব পাৰে আমাৰ পাহিও আহি পালে স্কুলৰ পৰা। তো তাইক এটা টেষ্ট কৰি চাব দিওঁ, কেনেকুৱা হৈছে তাই জনাব। তো আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। ঢেকীয়া শাকটো ভাজি খোৱা যায়, কিন্তু এনেকৈ পকৰি বনাই খাই চাবচোন, বহুত ভাল লাগে খাই কেনে। যদি ভিডিওটো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।